मोनसे गिदिर खौरां फिन आरोबाव उदखारि आरो आसाम पुलिसनि गेजेराव गुलि गावनाय जाथाय थांनाय 12 जुलाइनि हर गेजेराव आसामनि काछार जिल्लायाव उदखारि आरो आसाम पुलिसजों गुलि गावनाय मोगा-मोगियाव साथाम हामार उदखारिफोरा जायगायावनो जिउ गोमादोंमोन। लोगोसे उदखारि आरो आसाम पुलिसनि गुलि गावनाय जाथायावनो साथाम आसाम पुलिसाबो जोखोम जादोंमोन। बे उदखारि आरो रैखाथि हानजाजों गुलि गावनाय जाथाया जादोंमोन आसाम मिजोराम सीमानि भुबन हिल्सआव। मोनथिनो मोननाय बायदिब्ला बे गुलि गावनाय जाथाया जादोंमोन जेब्ला काछार जिल्ला पुलिसा भुबन हिल्सआव कुकी ज हामार उदखारिफोरा आसाम ओनसोलनि सिङाव गाग्लोबनायनि सानथांखि खालामगासिनो दंमोन। बेनि अनगायैबो आसाम पुलिसा दालाइगंगा नोगोर काछाराव हाथियारजों लोगोसे साथाम उदखारिफोरखौ खानो हादों। आसाम पुलिसनि गुलिजों थैनाय साथाम उदखारिनि मुंखौ लुरांगाबी हामार, लालबिखं हामार आरो जसुआ होनना मोनथिनो मोनदों। लोगोसे मोनथिनो मोनबावनाय बायदिब्ला साथाम थैनाय उदखारि लुरांगाबी हामार आरो लालबिखं हामारा काछार जिल्लानि आरो जसुआया मणिपुरनिमोन। ডিসেম্বৰ তাৰিখে জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং গাঁৱত এটা হত্যাৰ ঘটনা হৈছিল আৰু যিজনক হত্যা কৰা হৈছিল তেওঁ আছিল এনএনসি কেডাৰ, নাগা নেশ্যনেল কাউন্সিলৰ কেডাৰ। তেওঁৰ নাম আছিল গাইডিং চাওপাও ৰংমাই আৰু তেখেতে এটা সেলফ ষ্টাইল, তেওঁ এটা ময়দান পিঅ বা তেওঁ এজন সিনিয়ৰ কেডাৰ আছিল। গতিকে তেওঁক হত্যা কৰা হৈছিল আৰু হত্যা কৰাৰ পিছতে আমি সেই সমগ্ৰ অঞ্চলটোত আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিলোঁ আৰু সেই অভিযান কালত পুৰহি নিশা এটা আমি বিশেষ ইনপুট লাভ কৰিছিলোঁ আৰু ইনপুট লাভ কৰাৰ পিছত আমি সেই অঞ্চলটোত দুখন গাঁও আছে, এটা হ'ল নামদাইলাং এৰিয়া আৰু এখন গাঁও পাহাৰীয়া অঞ্চল আছে। সেই তাতে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানত আমাৰ সৈতে আসাম ৰাইফলৰ বিষয়া আৰু তেওঁলোকৰ দল আছিল আৰু গোটেই অভিযান কালত আমি 3জনকৈ এক্টিভ এনএনসি কেডাৰ আমি তেওঁলোকক ধৰিবলৈ সক্ষম হলো আৰু এই 3জন এক্টিভ কেডাৰৰ নাম হ'ল পাউনিং ৰংমাই, son of দাম্পানা ৰংমাই, সামতিলা জিৰিঘাট। দ্বিতীয়জন ব্যক্তি হ'ল দ্বিতীয়াং ৰংমাই, থাইলাংলুং, তেওঁৰ দেউতাকৰ নাম হ'ল থাইলাংলুং ৰংমাই, তেওঁ হ'ল সামতিলা জিৰিঘাট। আৰু এজন আছে, তেওঁ হ'ল নামজাউৰে গমৰে, তেখেতৰ হ'ল নামদাইলঙৰ জিৰিঘাটৰ। গতিকে তেওঁলোকক আমি 3জনকে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ইন্টাৰোগেশ্যন কৰিছোঁ আৰু তদন্তকালত দেখা গৈছে যে তেওঁলোকে নিজস্বভাৱে তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে এই এনএনসি বা নাগা নেশ্যনেল কাউন্সিলৰ তেওঁলোকৰ এক্টিভ কেডাৰ আৰু তেওঁলোকে সেই অঞ্চলত চলি থকা বিভিন্ন দুষ্কৃতিমূলক ঘটনা বা ধন দাবীৰ ঘটনাৰ সৈতে তেওঁলোকে জড়িত হৈ আছে আৰু আমাৰ প্ৰাইম সাসপেক্ট হ'ল এই 3জন আৰু এই 3জনে এই ঘটনাটোৰ সৈতে জড়িত বুলি তেওঁলোকক আমি সাসপেক্ট কৰিছোঁ আৰু সেই কাৰণে আমি তদন্ত চলাই আছো আৰু বৰ্তমানলৈকে আমি সেই তেওঁলোকৰ পৰা যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্যৰ ভিত্তিত আমাৰ অভিযান অব্যাহত আছে আৰু অভিযান কালত আমি তেওঁলোকৰ পৰা কিছু সংখ্যক নথিপত্ৰ আমি লাভ কৰিছোঁ আৰু বৰ্তমানলৈকে আমাৰ অভিযান চলি আছে। এই অভিযান কালতে আমি এই যিজন ব্যক্তি হত্যা কৰা হ'ল, এই হত্যা কৰাৰ লগত তেওঁলোক জড়িত বুলি আমি তেওঁলোকক সন্দেহ কৰিছোঁ আৰু সেই মৰ্মে আৰু তেওঁলোকক আমি জোৰ তদন্ত চলাই আছোঁ, ইন্টাৰোগেশ্যন চলি আছে আৰু এই তদন্ত কালত দেখা গৈছে যে তেওঁলোকে বহুদিন ধৰি এনেকুৱা ধৰণৰ অসামাজিক কিছুমান কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল আৰু তাৰ এজন ব্যক্তি যোৱা 2 বছৰ আগতে সেই অঞ্চলত এজন এনএনসি কেডাৰ হত্যা হৈছিল, তেওঁৰ নাম আছিল ডেভিড। এই ডেভিডৰ হত্যাকাণ্ডৰ লগতো তেওঁ জড়িত হৈ আছিল আৰু তেওঁৰ ঘৰৰ পৰাই আৰ্মছ ৰিকভাৰী হৈছিল। গতিকে সেই ব্যক্তিজনকো আমি ইয়াত প্ৰাইম সাসপেক্ট হিচাপে আমি এৰেষ্ট কৰিছোঁ আৰু বৰ্তমান তেওঁলোকক আমি জেৰা চলাই আছো আৰু
তেওঁলোকক আমি মাননীয় আদালতত প্ৰেৰণ কৰাৰ পাছত আমাক 10 দিনৰ কাৰণে আমাক আৰক্ষী জিম্মাত দিছে আৰু আমি তদন্ত বৰ্তমানলৈকে আমি জোৰদাৰ কৰি তুলিছো। এটা ক্ৰেডিবল ইনপুট আমি লাভ কৰিছো, তাৰ পৰা আমি জনা গৈছে যে তেওঁলোকে এই হত্যাকাণ্ডৰ সৈতে জড়িত। তেওঁলোকে স্বীকাৰ কৰিছে তেওঁলোকে NNCৰ কেডাৰ হয় আৰু তেওঁলোকে তিনিওজন এৰিয়া কমাণ্ডাৰ হয় কৰিছো। আৰু তেওঁলোকৰ যিখিনি তথ্য পাতি আমি তেওঁলোকক জনাইছো যে মণিপুৰতো এনেকুৱা কিছু ঘটনাৰ সৈতে যদি কিবা জড়িত আছে তেখেতৰ পৰা আমি সেই তথ্য বিচাৰি পেলাই আমি তেখেতলৈ প্ৰেৰণ কৰিছো। আৰু আমি যৌথভাৱেও আমি তেওঁলোকৰ যি SP মহোদয় আছে শৰ্মা ডাঙৰীয়া, তেখেতেও আমাৰ সেই অঞ্চলত আহিছে। আমি একেলগে সেই অঞ্চলত অভিযানো চলাই আছো আৰু যোৱা পৰহি নিশা যিটো আমাৰ অভিযান চলিছে সেইটো আমি असम राइफलर होते आमी जुटिया भावे ये अभियान आमी चलाइछे। नहीं, अभी जो हमारा जो प्रिलिमिनरी इन्वेस्टिगेशन है इससे यही साबित हो रहा है कि ये लोगों का कुछ जो मतलब कलेक्शंस होता है, धंधा भी करता है, मतलब पैसा डिमांड करता है कुछ लोगों से। और इसका जो ये लोग जब पैसा जो ये लोग का अपना जो ऑडिट होता है इसके बीच में किसके पास कौन पैसा जाएगा इसके लेके वो लोग के बीच में अनबन था और उसके बीच में झगड़ा हुआ और झगड़ा होने के बाद उन लोग के साथ ऐसा घटना उस दिन हुआ। जो ग्रुप है जो NNCL के जो कैडर है वो रंगमाई है और जेलियन ग्रुप के साथ ही मिलके ये NNC का कैडर उस जगह पे है। तो ये कोई अगर उसका हो सकता है तो उसके लिए हम लोग कोशिश कर रहे हैं कि JDUF के साथ ही भी लोगों कोई साठगांठ अगर है तो उसके लिए हम कोशिश कर रहे हैं।